মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই ৬ষ্ঠ শ্ৰেণীৰে অসমীয়া বিষয়ৰ অসমীয়া ভাষাৰ বিকাশৰ কথা নামৰ পাঠটি কিছু নজনা কথা জানিবলৈ বা আলোচনা কৰিবলৈ বুলি ইয়াতে তোমালোকৰ মাজলৈ আহিছোঁ। আজি আমি আমাৰ ভাষা সাহিত্যত থকা মৌখিক সাহিত্যসমূহৰ ওপৰত সমূহ আলোকপাত কৰোঁ বুলি আগবাঢ়িছোঁ। পৃথিৱীৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰে নিজস্ব ভাষা আছে আৰু সেই ভাষাৰ মাধ্যমতে মানুহে সুখ দুখ, আবেগ অনুভূতি, হাঁহি কান্দোন আদি মনৰ অভিব্যক্তিবোৰো প্ৰকাশ কৰে। আকৌ ভাষা এটাৰ উৎপত্তি হৈ সেই ভাষাটোৱে পূৰ্ণ ৰূপ পাবলৈ বহু যুগ লাগে। লাহে লাহেহে সেই ভাষাৰ মাধ্যমত সাহিত্যৰ সৃষ্টি হয়। আকৌ প্ৰথমতে অলিখিত বা মৌখিক সাহিত্যসমূহৰহে সৃষ্টি হয়। তাৰ বহু পাছতহে লিখিত সাহিত্যৰ সৃষ্টি হ'ব পাৰে। ভাৰতৰ সংবিধান স্বীকৃত ভাষাসমূহৰ ভিতৰত আমাৰ অসমীয়া ভাষাটো এক অন্যতম সমৃদ্ধিশালী ভাষা। অসমীয়া ভাষাত বৰ্তমান সকলো ধৰণৰ সাহিত্যই সৃষ্টি হৈছে, যেনে কাব্য, গল্প, নাটক, উপন্যাস, প্ৰবন্ধ, জীৱনী, আত্মজীৱনী আদি। আনকি পৃথিৱীৰ মহৎ গ্ৰন্থসমূহো আমাৰ অসমীয়া ভাষালৈ অনুবাদ কৰা হৈছে। জাতীয় সাহিত্য হৈছে জাতিটোৰ আশা আকাংক্ষা, চিন্তা ভাৱনা আদিৰ দাপোন। অসমীয়া জাতীয় জীৱন, চিন্তাৰ প্ৰবাহ, ধৰ্ম সমাজ, আচাৰ আচৰণ, কলা কৃষ্টি, উত্তৰণৰ ইতিহাস আদি অসমীয়া ভাষাৰ সাহিত্যত প্ৰতিফলিত হয়। যিহেতু প্ৰথম অৱস্থাত অলিখিত বা মৌখিক সাহিত্যৰহে সৃষ্টি হৈছিল, সেয়েহে আজি আমি এই মৌখিক সাহিত্যনো কোনবোৰ তাকে অলপ আলোচনা কৰিব খুজিছোঁ। মৌখিক সাহিত্য বুলি ক'লে আমি বিভিন্ন সামাজিক উপলক্ষত গোৱা গীত মাতসমূহ, ফকৰা যোজনা, প্ৰবচন, সাধুকথা, ডাকৰ বচন, সাঁথৰ আদিতে পাওঁ। আকৌ গীত মাতবিলাক বুলি কওঁতে বিভিন্ন উপলক্ষত যেনে বিয়াত গোৱা বিয়ানাম, বিহুগীত, আইনাম, ধাইনাম বা নিচুকনি গীত, কাহিনী গীত, মালিতা এইবোৰেও আমাৰ লোকসাহিত্যৰে অন্তৰ্ভুক্ত। মানুহৰ মুখে মুখেই এইবিলাক বাগৰি বাগৰি আহি আজিৰ ৰূপ পাইছেহি। আখৰ চিনি নোপোৱাকৈয়ে পুৰণি কালত মানুহে এনেকৈয়ে সাহিত্যৰ চৰ্চা কৰিছিল। সেয়েহে এই সাহিত্যবিলাকৰ আচল ৰচকনো কোন বা কোনেনো এইবিলাক ৰচনা কৰিছিল তাক সঠিকভাৱে জনা নাযায়। মাত্ৰ মুখ বাগৰি বাগৰি প্ৰজন্মৰ পাছত প্ৰজন্মলৈ এই সাহিত্যবিলাক আগুৱাই গৈ আছিল আৰু আমিও আজি তেনেকৈয়ে সেই সাহিত্যবিলাক পাইছোঁ। কিন্তু আজিৰ যুগত ছপাশাল আৱিষ্কাৰ হোৱাৰ পাছত এই সাহিত্যবিলাক ছপা ৰূপত পাইছোঁ, কাৰণ বহু সাহিত্যিকে এনেধৰণৰ সাহিত্য সৃষ্টিবিলাক তেওঁলোকে সংগ্ৰহ কৰি ছপা আকাৰে আমালৈ বুলি আগবঢ়াইছে আৰু আমাৰ ভাষা সাহিত্যৰ এইবিলাক চিৰস্মৰণীয় অৱদান। মৌখিক সাহিত্যসমূহৰ ভিতৰত প্ৰথমতে আমি পাওঁ সাধুকথাবিলাক। বিশেষকৈ সাধুবিলাক শিশুৰ অতি প্ৰিয়। ল'ৰালিতে সাধু নুশুনাকৈ কোনো শিশু চাগে ডাঙৰ হোৱা নাই। মাক দেউতাক বা ককাক আইতাকে শিশুসকলক আজৰি সময়ত, বিশেষকৈ গধূলি সময়ত সাধু শুনায়। সাধুকথাৰ কাহিনীবিলাকে শিশুক এখন কাল্পনিক বা অলৌকিক জগতলৈ লৈ যায়, য'ত পৰিয়ে নাচে, জোনবায়ে কথা কয়, তৰাবোৰে শিশুৰ সতে উমলে, জীৱ জন্তুবোৰে মানুহৰ দৰে আচৰণ কৰে। সাধুকথাবোৰৰ নিৰ্দিষ্ট ৰূপ পোৱা নাযায়। কওঁতাজনে নিজৰ ৰুচি বা সামৰ্থ্য অনুযায়ী কাহিনীবিলাক আগুৱাই লৈ যায় আৰু এইদৰেই প্ৰত্যেকটো সাধুকথাই ঠায়ে ঠায়ে বেলেগ ৰূপ লয়। সাধুকথাবিলাক অতি ৰসাল আৰু ইয়াত নীতিবচনো পোৱা যায়। গ্ৰাম্য ভাষা, গ্ৰাম্য পৰিৱেশ সাধুৰ এটি বৈশিষ্ট্য। আমাৰ ৰসৰাজ বেজবৰুৱাদেৱেও তেওঁ ল'ৰালিতে শুনা সাধুকথাবিলাক গোটাই বুঢ়ী আইৰ সাধু আৰু ককা দেউতা আৰু নাতি ল'ৰা নামে সাধুকথা পুথি লিখি আমালৈ বা আমাৰ সাহিত্যৰ
ভঁৰাল চহকী কৰি থৈ গৈছে। অসমীয়া মৌখিক সাহিত্যৰ অন্য এক অৱদান হ'ল নিচুকনি গীতবোৰ। কুমলীয়া মনৰ শিশুক বহু পৰলৈ ভুলাই ৰাখিবলৈ, কান্দি থকা শিশুক নিচুকাবলৈ বা টোপনি নিয়াবলৈ গোৱা গীতবোৰেই নিচুকনি গীত। আমাৰে মইনা শুবই বাৰীতে বগৰী ৰুবই, বাৰীৰে বগৰী পকি সৰি গ'লে মইনাই বুটলি খাব। এই গীতবোৰক ধাই নাম বুলিও কোৱা হয়। শিশুক কোলাত লৈ মৰমেৰে নিচুকাই এই গীতবোৰ গোৱা হয়। চৰাই চিৰিকটি, জীৱ জন্তু, গছ গছনি আদিক লৈ এই গীতবোৰ ৰচনা কৰা হয়। কিছুমান গীতত আকৌ একোটা কাহিনীও থাকে। অতি মোহনীয় সুৰ আৰু শব্দ চয়নেৰে গীতবোৰ শিশুৰ বাবে অতি আকৰ্ষণীয় হয়। এনে গীত শুনি শিশু অতি সহজে টোপনি যায় আৰু সিহঁতৰ মনবোৰ ভাল লাগি যায়। অসমীয়া মৌখিক সাহিত্যৰ অন্য এক অৱদান হ'ল আইনামসমূহ। অসমৰ গ্ৰাম্যাঞ্চলৰ নাৰী সমাজৰ মাজত এই আইনামসমূহ বিশেষভাৱে প্ৰচলিত। আইনাম, অপেশ্বৰীৰ গীত, লখিমী সবাহৰ গীত, গোসানী পূজাৰ গীত আদি প্ৰায় একে পৰ্যায়ৰে গীত। কাৰোবাৰ গাত বসন্ত ৰোগে দেখা দিলে এই গীতসমূহ গোৱা হয়। বসন্ত ৰোগ ৭ গৰাকী আই বা দেৱীৰ কোপদৃষ্টিৰ ফলত হোৱা বুলি অসমৰ জনসমাজত বিশ্বাস কৰা হয় আৰু এই বিশ্বাসৰ ফলতেই আইনামসমূহৰ জন্ম। আইনাম গাই ৭ গৰাকী দেৱীক সন্তুষ্ট কৰিলেই বসন্ত ৰোগ ভাল হয় বুলি বিশ্বাস কৰি গাঁৱৰ আইসকলে আইনাম গায়। দেৱীক মাতৃজ্ঞান কৰি অতি শ্ৰদ্ধা সহকাৰে এই গীতসমূহ গোৱা হয়। অন্য এক লোকসাহিত্য হৈছে আমাৰ সমাজত প্ৰচলিত বিয়ানামসমূহ। বিয়া বা বিবাহ অনুষ্ঠানত যিবিলাক গীত গোৱা হয় সেইবিলাককে বিয়ানাম বা বিয়া গীত বোলে। বিবাহ অনুষ্ঠানৰ আদিৰ পৰা অন্তলৈকে যিবিলাক কাৰ্য সম্পাদন কৰা হয় প্ৰতিটো কাৰ্যৰ লগত ৰজিতা খোৱাকৈ বিয়ানামসমূহ গাঁৱৰ আয়তীসকলে পৰিৱেশন কৰে। জোৰোণ পিন্ধোৱাৰ পৰা কইনাক দৰাৰ ঘৰলৈ নিয়াৰ পৰলৈকে বিবাহৰ বিভিন্ন পৰ্যায়ত আৰু বিভিন্ন সময়ত এই বিয়া গীতসমূহ খাপ খোৱাকৈ গোৱা হয়। অসমীয়া লোকসাহিত্যত বা মৌখিক সাহিত্যত অন্য এক সংযোজন হ'ল লোকগীতসমূহ। লোক বা জনজীৱনৰ সুখ দুখ, হাঁহি কান্দোন, ৰীতি নীতি, সামাজিক আচাৰ আচৰণ, জীৱনবোধ ইত্যাদিৰ ওপৰত ভিত্তি কৰিয়েই লোকগীতসমূহ ৰচিত হৈছে। ঠাই বিশেষে বিভিন্ন ধৰণৰ লোকগীত আছে যদিও কামৰূপ অঞ্চলত প্ৰচলিত কামৰূপী আৰু গোৱালপাৰা অঞ্চলত প্ৰচলিত গোৱালপৰীয়া লোকগীত বিশেষভাৱে উল্লেখযোগ্য।
আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ৰামেশ্বৰ পাঠক, ধনদা পাঠক আদি শিল্পীয়ে বহু অৰিহণা যোগাইছিল। তেনেকৈয়ে গোৱালপৰীয়া লোকগীতকো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিল প্ৰতিমা বৰুৱা পাণ্ডে। গতিকে তেওঁলোকেই লোকসংগীতক বহুত আগবঢ়াই লৈ গৈছে। অসমীয়া লোকসাহিত্যত দেহ বিচাৰৰ গীত নামৰ এক শ্ৰেণীৰ লোকগীতো আছে। বয়সীয়াল বুঢ়া ভকত বা সংসাৰ বিৰাগী মগনীয়াৰৰ মুখত এই গীত শুনিবলৈ পোৱা যায়। ই এক প্ৰকাৰ আধ্যাত্মিক ভাৱৰ লোকগীত। মৃত্যুৱেই মানৱ জীৱনৰ চৰম সত্য আৰু মৃত্যু যন্ত্ৰণাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি আৰু ঈশ্বৰ চিন্তা কৰি কেনেকৈ আমি সুখী হ'ব পাৰোঁ, এই ধৰণৰ বিষয়ক লৈয়েই এই গীতবোৰ ৰচিত হৈছিল আৰু এনেকৈয়ে গোৱা হয়। টোকাৰী নামৰ বাদ্যবিধো এই গীতৰ লগত ব্যৱহৃত হয় বাবে এই গীতবিলাকক টোকাৰী গীত হিচাপেও জনা যায়। অসমৰ লোকগীত মাতত দিহানাম নামৰ এবিধ গীতৰো প্ৰচলন আছে। অসমৰ মহিলা সমাজত বিশেষকৈ এই শ্ৰেণীৰ গীত প্ৰচলিত। ৰাম ৰাম কৃষ্ণ ৰূপে দৈৱ গীত এক প্ৰকাৰৰ প্ৰাৰ্থনা সংগীত। বিশেষকৈ মহাপুৰুষ শংকৰদেৱৰ গুণ গৰিমাৰ বৰ্ণনা কৰি এই গীতসমূহ গোৱা হয়। লগতে কীৰ্তন ঘোষাৰ কাহিনীবিলাকৰ আধাৰতো এই গীতসমূহ ৰচি খোল, তাল, নাগাৰা আদি বাদ্যৰ সহযোগত মহিলাসকলে এই দিহানাম পৰিৱেশন কৰে। ফকৰা যোজনাও এক প্ৰকাৰ লোকসাহিত্য। ফকৰা যোজনাবোৰেও আমাৰ মৌখিক সাহিত্যৰ ভঁৰাল চহকী কৰিছে। এইবিলাকে আমাৰ ভাষাটোক অকল চহকী কৰাই নহয়, ভাষাৰ কৌস্তভো বৃদ্ধি কৰিছে। ফকৰা যোজনাবিলাকৰ শব্দগত অৰ্থই ইয়াৰ আচল অৰ্থ নহয়, ইয়াৰ একোটা অন্তৰ্নিহিত বা ভিতৰুৱা অৰ্থ থাকে। গ্ৰাম্য সমাজত এই ফকৰা যোজনাবোৰৰ বহুল প্ৰচলন আছে। দৈনন্দিন জীৱনৰ কথা বতৰাৰ মাজত এইবিলাক প্ৰায়ে ব্যৱহাৰ কৰা হয়। ইয়াক ইংৰাজী ভাষাৰ প্ৰভাৱৰ লগত তুলনা কৰা হয়। কথা কওঁতে ফকৰা যোজনাবিলাক অলংকাৰৰ দৰে ব্যৱহাৰ কৰা হয়। কিছুমান ফকৰা যোজনা তোমালোকলৈ আগবঢ়ালো, তোমালোকে চাবাচোন, ইয়াৰ ভিতৰুৱা অৰ্থবিলাক বুজিবলৈ চেষ্টা কৰিবা। কেতিয়াবা আমি এইবিলাকৰ ওপৰতো আলোচনা কৰিম। এতিয়া উদাহৰণবিলাক চোৱাচোন। অতি ভক্তি চোৰৰ লক্ষণ, অধিক মাছত বগলী কণা, উলুৰ লগত বগৰী পোৰা, ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি, উদক ভেটা ৰখীয়া পতা, উদৰ হাত পুৰুষ গ'ল কেঁচা মাছ খাই, আঁঠুৱা চাই ঠেং মেলা, কিনা হাঁহৰ ঠোঁটলৈকে মঙহ ইত্যাদি বহুত ফকৰা যোজনা আমাৰ ভাষাত প্ৰচলিত আছে। অসমীয়া জনজীৱনৰ মৌখিক সাহিত্যসমূহৰ ভিতৰত ডাকৰ বচনসমূহ অন্যতম। এইবিলাকক প্ৰবচন বা নীতিবাক্য বুলিও জনা যায়। সৰ্বসাধাৰণ মানুহে সহজে বুজিব পৰাকৈ এই প্ৰবচনসমূহ ৰচিত। এইবোৰে মানুহক
বিভিন্ন বিষয়ৰ দিহা পৰামৰ্শ বা উপদেশ আগবঢ়ায়। অতীতত এই উপদেশৰ ভাণ্ডাৰৰ ৰচোতাজনক ডাক পুৰুষ বুলিছিল আৰু ডাক পুৰুষৰ নামত প্ৰচলিত বচনেই ডাকৰ বচন। অসমীয়া মৌখিক সাহিত্যত এই ডাকৰ বচনেই হেনো আটাইতকৈ প্ৰাচীন মৌখিক সাহিত্য। জনপ্ৰবাদ মতে মাত্ৰ এদিন এনিশালৈহে হেনো ডাকৰ জন্ম হৈছিল আৰু বহুতৰ মতে আকৌ এগৰাকী কুমাৰণীৰ ঘৰত ডাকৰ জন্ম হৈছিল আৰু উপজিয়েই মাত বা ডাক দিয়াৰ বাবে তেওঁৰ নাম ডাক ৰখা হৈছিল। কিন্তু এইবিলাক সামঞ্জস্যহীন প্ৰবাদ থাকিলেও ডাকৰ বচনসমূহৰ প্ৰচলন আৰু ইয়াৰ গুৰুত্ব কিন্তু অসমীয়া সমাজত এতিয়াও আছে। পুৰণি অসমীয়া গ্ৰাম্য সমাজত মুখে মুখে বাগৰি অহা দৈনন্দিন জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় এক প্ৰকাৰ নীতি নিৰ্দেশনা আছিল এই ডাকৰ বচনবিলাক। বিশেষকৈ খেতি বাতি, ৰন্ধন প্ৰকৰণ, লখিমী তিৰোতা আদিৰ ওপৰত ডাকৰ বচনবিলাক বেছিকৈ পোৱা যায়। ডাকৰ বচন কিছুমান তোমালোকে চোৱাচোন। যদি বৰষে জলৰ কণা, ৰংগ কৰি নাচে কৃষক জনা। বুলন্ত ডাকে ঢিল মাটি পাই, কান্ধে নাঙালা ধৰিয়া যায়। এহাত এমুঠন কলৰ পুত, তেহে চাবা কলৰ বুট। ঋণী ঋণী জল পৰে জ্যৈষ্ঠত, 4 মাহ বৃষ্টি শুৱে লোকত। বাৰিষা কালত বেঙৰ ৰাও, হাল গৰু লৈ পথাৰক যাওঁ। 360 জোপা ৰুবা কল, মাহেকে পষেকে চিকুনা বাট। পাত পচলা লাভত খাবা, লংকাৰ বনিজ ঘৰতে পাবা। আকৌ আৰু পাওঁ, দীৰ্ঘ চাখ কৰি দিবা ফু, তেহে দেখিবা জুইৰ মুখ। মাগুৰ মাছক কচি কুটিয়া, হালধি মৰিচ সিংহক দিয়া। তৈল লুণ দি কৰিবা পাক, এই ব্যঞ্জন সাৰ বোলে ডাক। এইদৰে আৰু আমি বহুত ডাকৰ বচন পাওঁ। সাঁথৰো এবিধ মৌখিক সাহিত্য। সাঁথৰ কি আমি সকলোৱে অলপ হ'লেও জানো। সাঁথৰ ভঙাৰ খেলো আমি খেলোঁ। বহুত ভাবি ভাবি উত্তৰবোৰ উলিয়াব লাগে। সাঁথৰৰ আবিধানিক অৰ্থ হ'ল কোনো অৰ্থ লুকাই থকা প্ৰবচন। ইংৰাজীত ইয়াক ৰিডল বুলি কোৱা হয়। অসমীয়া ভাষাত থকা এই সাঁথৰবিলাকো আমাৰ মৌখিক সাহিত্যৰে সম্পদ। সাধাৰণভাৱে ক'বলৈ গ'লে সাঁথৰ হৈছে পুৰণি দিনৰে পৰা অৰ্থাৎ আমাৰ ককা আইতাৰ দিনৰে পৰা মুখে মুখে চলি অহা কথাই কথাই সোধা পাক লগা প্ৰশ্ন। আওপকীয়া ইংগিতৰ জৰিয়তে কিবা এটাৰ বিষয়ে সোধা প্ৰশ্নই হৈছে সাঁথৰ। তোমালোকক ইয়াত কিছু সাঁথৰ দিবলৈ চেষ্টা কৰিছোঁ। উত্তৰবোৰ তোমালোকে বিচাৰি চাবাচোন। এজনী কলিগাই ঘাটে ঘাটে পানী খায়। হাবিত কাহে ওলাই নাহে। দেশ আছে মানুহ নাই, নদী আছে পানী নাই। পাত আছে ডাল নাই, কথা আছে মাত নাই। নদ নদী শুকাই গ'ল, গছৰ আগত পানী ৰ'দ। পেট আছে পেটু নাই, মুখ আছে জিভা নাই। এটা নিগনি এশ ধান কুটে, নেগুৰত ধৰিলে জাপ মাৰি উঠে। মাকে বৰশী বাই, পুতেকে সৰগ চায়। ইহে সিহে পিঠি সেকি আঞ্জা খুৱাই কিহে। মাটিৰ তলৰ বগা বুঢ়ী, সাজ পিন্ধে কুৰি কুৰি। কাণত ধৰি নাকত বহে কোন। এইবিলাকৰ উত্তৰ দিয়া আছে যদিও তোমালোকে নিজেই উলিয়াবলৈ চেষ্টা কৰিবাচোন। অসমীয়া লোকগীত মাতৰ অন্য এক অৱদান হ'ল বিহুগীতবোৰ। অসমীয়া জাতিৰ বাপতি সাহোন উৎসৱ, বিহুৰ সময়ত গোৱা আৰু পৰম্পৰাগতভাৱে চলি অহা গীতসমূহকে বিহুগীত বোলা হয়। ভাল গৃহস্থ কুশলাৰ্থে বোলা জয় হৰি। ভাল ভাল পূবেই ভঁৰাল, পশ্চিমেই গঁৰাল। উত্তৰেই চৰু, দক্ষিণেই গৰু। এই বাৰীত তামোল পাণ। গৃহস্থ কুশলাৰ্থে বোলা জয় হৰি। বিহুগীতবোৰত হুঁচৰি গীত, জেং বিহুৰ গীত, ৰাতি বিহুৰ গীত, গছতলৰ বিহুৰ গীত আদি বেলেগ বেলেগ প্ৰকাৰৰ গীত আছে যদিও
এইবিলাকক একেলগে বিহুগীত বুলিয়েই কোৱা হয়। বিহুগীতৰ লগত ঢুলীয়া নাচনী বিহুৱা আদিৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। লগতে আছে ঢোল টকা পেঁপা গগনা বাঁহী আদিৰ বাদ্যৰ সংগ। বিহুগীতসমূহ অতি শুৱলা আৰু অতি ৰংমনেৰে গোৱা হয়। উৎসাহ আৰু আনন্দৰ গীত এই বিহুগীতবোৰ। বিশেষকৈ বহাগ বিহু, ৰঙালী বিহু, উলাহৰ বিহু। গছে বনে ফুলে পাতে প্ৰকৃতিয়ে নতুনকৈ সজাই তোলা মাদকতাময় পৰিৱেশত অসমীয়া ৰাইজে মনৰ আনন্দেৰে বিহু পাতে। বিহুগীত গাই নাচে, গৃহস্থৰ চোতালত হুঁচৰি গাই গৃহস্থক আশীৰ্বাদ দিয়ে। গাভৰুসকলে পথাৰত জেং বিহু গায়, গছৰ তলত নৈৰ পাৰত ঢুলীয়া নাচনী বিহুৱা একেলগ হৈ বিহু মাৰে, বিহুগীত গাই নাচে। আকাশ বতাহ ঢোল টকা পেঁপা গগনাৰ মাতে কঁপাই তোলে। এই যে বিহুগীতবোৰ, এই গীতবোৰো কোনোবা যুগতে অনাক্ষৰী চহা লোকৰে সৃষ্টি আছিল। তেওঁলোকে মনৰ উলাহত বহাগৰ দিনত এইদৰে বিহুগীতবোৰ ৰচিছিল আৰু গাইছিল। আৰু কালক্ৰমত আমিও আজি সেই গীতবিলাকেই পাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ লোকসাহিত্যত এইবিলাক গীত মাতে চহকী কৰি তুলিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আমাৰ মৌখিক সাহিত্যসমূহৰ ওপৰত, বিশেষকৈ গীত মাত আদিৰ ওপৰত অলপ হ'লেও আলোচনা কৰিলোঁ। তোমালোকে নিশ্চয় কিছু হ'লেও উপকৃত হ'বা। আৰু আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।